নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম বন বিভাগত খুব কম দিনৰ ভিতৰতে নতুনকৈ মুকলি হ'ব আৰু আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰ আপোনালোকৰ এই চাৰিটাতে নতুনকৈ মুকলি হ'ব। গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া মোক বহুতে পাৰ্চনেলি মেছেজ কৰি নাইবা কমেণ্ট কৰি সুধি আছিল যে ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে বা আপোনালোকৰ হাইট কিমান হ'ব লাগে, ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ বয়স নাইবা হাইট কিমান হ'ব লাগে, বা AFPFত এপ্লাই কৰিবলৈ বয়স নাইবা হাইট কিমান হ'ব লাগে। আৰু বহুতৰ মনত এটা কনফিউজ সেইটো হৈছে যে ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰ দুয়োটা একেই নে বেলেগ বেলেগ। এই ভিডিঅ'টো গোটেইখিনি আপোনালোকক জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 মানে বনপালক 1 আপোনালোকৰ যিটো ডাবল ষ্টাৰ, আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ত ডাবল ষ্টাৰ থাকে। আপোনালোকৰ সেই ফৰেষ্টাৰ গ্ৰেড 1 তাৰপিছত ফৰেষ্ট গাৰ্ড আৰু ড্ৰাইভাৰ, ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰ দুয়োটা বেলেগ বেলেগ। আপোনালোকৰ আকৌ কৈছো ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড আৰু ড্ৰাইভাৰ তাত এপ্লাই কৰিবলৈ জেনেৰেল কেণ্ডিডেটৰ বয়স হ'ব লাগে 18 পৰা 40 বছৰ। তাৰপিছত আপোনালোকৰ যিসকল SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেট 3 বছৰ এজ লিমিটেড পায়। মানে জেনেৰেল কেণ্ডিডেটে 18 পৰা 40 বছৰ, SC সকলে 18 পৰা 45 আৰু OBC MOBC কেণ্ডিডেট 18 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰে। আপোনালোকৰ ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1 আৰু ড্ৰাইভাৰ। তাৰপিছত আপোনালোকৰ যিটো AFPF আৰু ড্ৰাইভাৰ কনষ্টেবল আছে তাত এপ্লাই কৰিবলৈ জেনেৰেল কেণ্ডিডেটৰ বয়স হ'ব লাগে 18 পৰা 25 বছৰ। তাৰপিছত আপোনালোকৰ SC সকলে 5 বছৰ আৰু OBC সকলে 3 বছৰ এজ লিমিটেড পায়। অৰ্থাৎ আপোনালোকৰ জেনেৰেল কেণ্ডিডেট 18 পৰা 25, OBC MOBC কেণ্ডিডেট 18 পৰা 28 আৰু SC কেণ্ডিডেট 18 পৰা 30 বছৰলৈ এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনালোকৰ যিটো হাইট, বহুতে মোক হাইটৰ কথাটো সুধি থাকে। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড আপোনালোকৰ যিসকল জেনেৰেল, OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 150 চেণ্টিমিটাৰ। তাৰপৰা আপোনালোকৰ ST যিসকল কেণ্ডিডেট আছে তেওঁলোকে ST হওক নাইবা SH হওক তেওঁলোকৰ মেল কেণ্ডিডেটৰ হাইট হ'ব লাগে 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। মই হাইটটো আকৌ কৰিছো, বহুতৰ হাইটৰ ক্ষেত্ৰত ডাউট থাকে। এতিয়া বহুতে কয় যে অসম আৰক্ষীতকৈ ফৰেষ্ট গাৰ্ডৰ নাইবা ফৰেষ্টাৰ গ্ৰেড 1ৰ হাইটটো বেছি লাগে বা বহুতে কয় কম লাগে। এতিয়া আপোনালোকৰ কাৰ কাৰ ক্ষেত্ৰত বেছি লাগে বা কাৰ কাৰ ক্ষেত্ৰত কম লাগে আপোনালোকে নিজে গম পাব। আকৌ কৈছো জেনেৰেল, OBC MOBC SC যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 150 চেণ্টিমিটাৰ। ST যিসকল কেণ্ডিডেট আছে মেল কেণ্ডিডেটৰ হাইট হ'ব লাগে 156 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। এতিয়া আপোনালোকৰ অসম আৰক্ষীতকৈ যিসকল জেনেৰেল, OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইটটো বেছি লাগে। তাৰ বাহিৰে আপোনালোকৰ যিসকল জেনেৰেল, OBC MOBC SC মেল কেণ্ডিডেট আছে আৰু ST মেল ফিমেল কেণ্ডিডেট তেওঁলোকৰ হাইটটো কম লাগে। এতিয়া আপোনালোকৰ যিসকল ছোৱালী আছে ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 নাইবা ফৰেষ্ট গাৰ্ডৰ পদ মুকলি হ'লে বহুত এটা ভাল কথা, কাৰণ আপোনালোকৰ হাইটটো তেওঁ লাগিলে যি কাষ্টই নহওক হাইটটো কম লাগে। তাৰপিছত আপোনালোকৰ যিটো AFPF ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰ তাত এপ্লাই কৰিবলৈ জেনেৰেল, OBC MOBC মেল কেণ্ডিডেটৰ হাইট হ'ব লাগে 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 154.94 চেণ্টিমিটাৰ। তাৰপিছত ST যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 152.40 চেণ্টিমিটাৰ। আপোনালোকৰ AFPF ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল তাত এপ্লাই কৰিবলৈ যিটো হাইট সেই হাইটটো আপোনালোকৰ অসম আৰক্ষীতকৈ চেম লাগে। আকৌ কৈছো যিসকল জেনেৰেল, OBC MOBC SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ হ'ব লাগে 154.94 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে
152.40 সেন্টিমিটাৰ তাৰপিছত আপোনালোকৰ যিটো চেষ্টৰ ক্ষেত্ৰত যিসকল জেনেৰেল OBC MOBC SC আৰু ST P যিসকল কেণ্ডিডেট মেল কেণ্ডিডেট তেওঁলোকৰ নৰ্মেল 80 সেন্টিমিটাৰ হ'ব লাগে আৰু 5 সেন্টিমিটাৰ ফুল হ'ব লাগে তাৰপিছত যিসকল ST H আপোনালোকৰ মেল কেণ্ডিডেট তেওঁলোকৰ নৰ্মেল 78 সেন্টিমিটাৰ হ'ব লাগে আৰু 5 সেন্টিমিটাৰ ফুল হ'ব লাগে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ যিটো নৰ্মেল চেজ সেইটো হ'ব 79 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ ফুল হ'ব লাগে আপোনালোকৰ জেনেৰেল কেণ্ডিডেট OBC MOBC ST P ST H আৰু SC সকলো কেণ্ডিডেটৰ চেজটো হ'ব লাগে নৰ্মেল 79 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ ফুল হ'ব লাগে এতিয়া আপোনালোকে হয়তো সকলোৱে গম পালে যে ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে আৰু হাইটটো কিমান হ'ব লাগে তাৰপিছত ফৰেষ্টাৰৰ ক্ষেত্ৰতো আপোনাক গোটেইখিনি জনালো ইয়াৰ পিছতো যদি আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF নাইবা ড্ৰাইভাৰ কনষ্টেবল যদি কিবা জানিব লগা আছে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাতো মেছেজ কৰিব নাইবা কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকক জনাই দিম ধন্যবাদ